নমস্কাৰ বন্ধুসকল, মই আজি আহিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ। মোৰ মানে মনটো আজি বিৰাট বেয়া। লগৰবিলাকে চবে পিকনিক গৈছে, মোক কোনেও খবৰ নিদিলে। চব অকলে অকলে মোক নজনোৱাকৈ চবে পিকনিক গুচি গ'ল। মোৰ আজি মনটো একদম বেয়া লাগি আছে, মানে একদম এনেকুৱা লাগিছে, কান্দিব মন গৈ আছে মোৰ আজি। একদম ইমান বেয়া লাগিছে মনটো, বহুত বেয়া লাগি আছে আজি। চবেই মানে নিজৰ চবেই গোট খুলিছে, গোটৰ মানে আমি গোটৰ মানুহ বুলি কৈ মানে আমাৰ গোটৰ মেম্বাৰখিনিহে পিকনিক খাবলৈ যাম, বেলেগ কাকো নিয়া নহ'ব, এনেকুৱা কিছুমান নিয়ম উলিয়াই লৈ মানে মোক সকলো বন্ধুবিলাকে মানে তেনেকৈ চবেই পিকনিক গুচি গ'ল। মোক কোনো লগ নধৰিলে, একদম বেয়া লাগিছে আজি। মানুহজনীয়ে কৈছে বোলে আমি ফেমিলিটো পিকনিক খাব যাম দিয়ক। মই ভাবিছোঁ উপায় নাই, ফেমিলিৰ লগতে পিকনিক যাব লাগিব আৰু। হ'লেও মানে লগৰ ল'ৰাৰ লগত গ'লে যিমানটা ভাল লাগে, পিকনিক ফূৰ্তি এটা হয়, ইমান ভাল নালাগিব আৰু। তে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কিনো কৰিম আজি, উপায় নাই আৰু। ঘৰতে বহি ভাতকে খাই লওঁ, ভাতকেইটা আগতীয়াকৈ খাই লওঁগৈ, তাৰপিছত চিন্তা কৰিম আৰু কি কৰিম নকৰিম। লাই শাক আৰু ৰৌ মাছৰ লাই শাক দিয়ে বনাই দিলোঁ, উপায় নাই আৰু। লাই শাকৰ তৰকাৰী পূৰা খাৰ দি মাছ পেলাই দিছোঁ আৰু কেনেকুৱা লাগে নাজানো, খাই পেলাইহে গম পাম আৰু। এইটো আছে ফ্ৰাই মাছ, এইটো মাছ তৰকাৰীত নিদিয়াকৈ খাম, ফ্ৰাই কৰি খাম। ভাত তৰকাৰী ৰেডি কৰি লৈছোঁ, এতিয়া খাম। কৃষ্ণ, ভাতকেইটা খাওঁ আৰু কেনেকুৱা লাগে। জলকীয়া ভাল হৈছে, ধুনীয়া লাগিছে খাই। পিকনিকত খোৱা নিচিনা লাগিছে আৰু। হ'লেও পিকনিকত খোৱা নিচিনা ক'ত লাগিব।